বা আৰু মই একদম ওলাই আহোঁতে মানে একদম দীপাঞ্জলি বাহঁতকো লগ পাই গ'লোঁ আৰু বাৰ গাড়ীখন যিহেতু নাই এতিয়া বৰ্তমান ঘৰত যোৱা আমি মানে দীপাঞ্জলি বাহঁতৰ গাড়ীতে উঠিলোঁ আৰু এইফালে দীপাঞ্জলি বাৰ কি ক'ম ভিনদেউৱে হা আৰু এইফালে বা আগত বহি গ'ল এয়া দীপাঞ্জলি বা চাওঁ মুখখন চাওঁ না আৰু গাড়ীৰ ভিতৰতে মানে একদম ধুনীয়াকৈ চিকেন পকৰা চ' এতিয়া খাই লওঁ আপোনালোকে চাই থাকক দেই ভিডিঅ'টো হেল্ল' গাইজ কি কৰিছে আপোনালোকে চাওক না ভাই ক'লে আজি অকণমান আৰু উলিয়াই লৈ যাম বুলি কিন্তু একদম বাক মানে পূৰা ডিউটিলৈ মাতিলে বা একদম ডিউটি ফংকৈ গুচি গ'ল বাট মই একদম ভাত চাত খাই একদম যাম বুলি আৰু পূৰা ফূৰ্তিত আছিলোঁ কিন্তু মই কি কৰোঁ চাওক না একদম কম্বল চম্বল লৈ এতিয়া মই শুম চ' এতিয়া আৰু মই অকণমান শুওঁ চ' শুই উঠি চাওঁ কি হয় আৰু এতিয়ালৈ বাই বাই দেই গুড নাইট চ' শুই উঠিলোঁ আৰু শুই উঠি মানে একদম বা আহি গ'ল আৰু দেই এতিয়া মানে মনটো অকণমান ভাল লাগিছে কি চাহ কি তুমি খাই আহিব নোৱাৰিলা নেকি হা চাহ লৈ আছোঁ গৰম চিঙৰা আচ্ছা ফুচলাব আহিছে দেখিছানে গাইজ হ'ব দিয়া চাহটোকে বনাই দিওঁগৈ আৰু মই চাহ বনাম আৰু এইফালে পূৰা অৰ্ডাৰ দি ৰৈ আছে একদম চিংৰা অ'কে ডিছ কি হয় চাটনি হা কৰ্দৈ চাটনি অঁ সেয়া যে বলিয়া বলিয়া কি হয় ৱাও খাব লাগিব ৱেইট কৰা এছ মোৰ চাহ তলিলে মাক মাতা গাইছ এতিয়া আমি চাহ খাই লওঁ দেই খাইছা মোক নিদিয়াকৈ মন নিজে নিজে খাই আছে চা মই হ'লে চাহ এটা বনায়ো দিলোঁ মোলৈ থৈ দিছে আৰু মোক দিয়াই নাই এই ত্ৰিকা ব'লা না ক'বালে আকৌ আহিলে চাওকচোন একদম মানে এবাৰ আকৌ কিহত লাগিছা এইবিলাক কি পিতল কি পুলিচ কেনেকুৱা হৈ আছে কি টেবুলখন কি দেখাই আছে এইটো পিতল পুলিচ মোৰ বেলটো চাফা কৰি আছে ৰাম ৰাম ডিউটিৰ পৰা আহিও আকৌ বেল চফা কৰাত লাগিছে মোৰ মানে ক'লোঁ ব'লা হ'লে সেই তেতিয়াৰ পৰা একদম নাই ইমান চিকচিকীয়া হৈছে চোৱা চাওঁ এতিয়া এনেকৈ গম নাপাবা য়েছ 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 এনেকৈ মাৰিব লাগে তুমি যাবা নে নোযোৱা সেইটো কোৱা হেল্ল' গাইজ ওলাই আহিলোঁ আৰু দেই অকণমান এনেই ইয়াতে যদি ধুনীয়াকৈ লাল চাহ আৰু গৰম গৰম পকৰীৰ সোৱাদ লওঁ এই সোৱাদৰ কিন্তু আমেজেই বেলেগ তাৰ পাছত আমি মানে হঠাতে বাৰ ফ্ৰেণ্ড মানে দীপাঞ্জলি বাহঁতক লগ পাই গ'লোঁ যিহেতু আমিতো স্কুটিত গৈছিলোঁ বাহঁত গাড়ীত আছিল তো আমাৰ স্কুটি ৰাখি আমিও মানে দীপাঞ্জলি বাহঁতৰ গাড়ীতে উঠিলোঁ ইফালে দীপাঞ্জলি বাৰ ভিনদেউ আৰু বা আগৰ ছিটটোত বহি গ'ল ইফালে দীপাঞ্জলি বা একদম লাজ কৰিছে দেই এনেই আৰু হাই এটা দিছে তো এয়া আছিল আমাৰ লগত একদম চিকেন পকৰা তো চিকেন পকৰা ধুনীয়াকৈ খাই মেলি আমিও বোলো যাওঁগৈ ঘৰলৈ বহুত টাইমেই হ'ল কাৰণ বাহঁতৰ লগত কথা পাতোঁতে টাইম গ'ল চ' আজিলৈ ভিডিঅ'টো ইমানেই আছিল বাই বাই